হাই বন্ধু, কি খবৰ? আশা কৰিছোঁ চবৰে খবৰ ভাল। মই আজি এটা মটিভেশ্যনেল ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ চবকে ভাল লাগিব। অসমীয়া প্ৰেৰণাদায়ক মটিভেশ্যনেল ভিডিঅ' সেইটো হয়। নাম্বাৰ 1, সপোন দেখিলেই নহয়, সপোন পূৰণৰ সাহস থাকিব লাগিব। নাম্বাৰ 2, জীৱনত সফলতা পাবলৈ প্ৰথমে নিজকে বিশ্বাস কৰা শিকক। নাম্বাৰ 3, কেতিয়াবা হেৰুৱাৰ ভয়ত নহয়, জয়ৰ আশাৰে আগবাঢ়ক। নাম্বাৰ 4, সফলতাৰ খোজত যোৱা পথ সদায় সহজ নহয়, কিন্তু শেষ ফল মিঠা হয় নিশ্চয়। নাম্বাৰ 5, সময় খৰচ নহয়, সময়ৰ সঠিক ব্যৱহাৰে তোমাক আগবঢ়ায়। নাম্বাৰ 6, অহংকাৰী হোৱা সহজ, কিন্তু নম্ৰতাই মানুহক মহৎ বনায়। নাম্বাৰ 7, অভ্যাস যদি উন্নত হয়, জীৱনটো নিজেই উন্নত হৈ পৰে। নাম্বাৰ 8, কথা নহয় কাৰ্যই তোমাৰ চিনাকি হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিব। থেংক ইউ ফৰ ৱাচিং।